হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া মই খুৰাহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ। আজি আমাৰ খুৰাহঁতৰ ঘৰত ছট দিছিলে, তাকে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। যিহেতু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, সেইবাবে অকণমান দেখাইছোঁ আপোনালোক সকলোৱে। এতিয়া মই তেওঁলোকৰ ঘৰত গৈও পালোঁগৈ আৰু গৈ পাই দেখিলোঁ যে সকলোৱে পূৰা কামত ব্যস্ত। একদম এফালৰ পৰা সকলো ভাত বনাই আছে বা কিবাকিবি কৰি আছে। যিহেতু কাম কৰা মানুহখিনি সোনকালে আহিছিলে আৰু তেওঁলোকক খাবৰ কাৰণে যোগাৰ কৰি আছে। বৰ বিশেষ ডাঙৰকৈ পতা নাছিলে, যিহেতু সৰু সুৰাকৈ পতা হৈছিলে। অকল নিয়মটোহে কৰিছে অকল ঘৰৰ মানুহখিনি, আৰু বৰ বিশেষ আলহী মতা নাছিলে। আৰু কাম কৰা মানুহখিনিৰ বাবে এয়া খানা বনাই আছে সকলোৱে। কাম কৰিছে। কাম কৰিছে পুৰা। এইফালে এনেকৈ এইফালে পেলাই দিলে হ'ব। একেবাৰে ধন আহিলে আলহীসকলে ইয়াত বহি আছে। চব ৰিনি, লাও, খুৰী, মাতাশ্ৰী, সৌদাই আমি খাবলৈ লৈছোঁ আৰু দেই চবেই।
কাটি দিবা তামোল খাইছে দেই চবে ভাল লাগে মই যে গালি দি থাকোঁ ভাল লাগে কিবা এটা নিভা কেলে ভাল লাগে বুবক কেলে ভাল লাগে অঁ সেইটো কাৰণে ভাল লাগে ভিন্দ লেখাই হ'লেও দি দিয়ে সেইদিনা ভিডিঅ' অকণমান কৰি থৈছিলোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি অকণমান হ'লেও আপোনালোকৰ ক'ৰবাত ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব আৰু মোৰ ভিডিঅ'সমূহ সকলোৱে চাই থাকিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ সকলো ভালে থাকক